হাই ফ্ৰেণ্ডছ, সকলোকে স্বাগতম জনাইছোঁ মই অন্য এটি ভিডিঅ'লৈ। আজি আপোনালোকক দেখাম আমাৰ বাৰীকেইখন। আমাৰ বাৰীকেইখনত কি কিনো চব্জি আছে, মানে পাচলি লগাইছোঁ, তাকে দেখাব বিচাৰিছোঁ। তাকে দেখাবলৈ যাওঁ ব'লা, ভিডিঅ'টো শেষলৈকে চাব দেই। এইখন বাৰীখন আমাৰ এয়া লাই শাক, ঘৰৰ আগৰ বাৰী দেই। এইখনত অকল লাই শাকেই আছে। লফা সিঁচিছিলোঁ বাৰু, লফা ইমান নাই। এয়া লাই শাক মই এতিয়া উঘালিম। এইটো বেটাই ভিতৰত সোমাই আছে। এতিয়া কি কৰিব চাবি, লাই শাক ভাঙি এদাই কৰিব। এইফালে মই সৰু সৰু পুলি কেইটামান লৈ যাম। আমাৰ পাছফালে বাৰী এখন আছে, তাত ৰুবৰ কাৰণে লৈ যাম, যাতে মাঘ বিহু তেতিয়া খাবলৈ হ'ব। তাৰমানে এতিয়া ৰুই থ'লে, সেইকাৰণে সৰু সৰুবোৰ এতিয়া ৰুম। এতিয়া এইবোৰ ডাঙৰ হৈ থকাবোৰ আকৌ মাঘ বিহুলৈকে নহ'বগৈ, সেইকাৰণে এতিয়া ৰুবলৈ আৰম্ভ কৰিম। তেতিয়াহে আকৌ খাবলৈ পাম মাঘ বিহুত। এই মনুৱে বাৰী ভিতৰৰ পৰা উলিয়াই দিছে আৰু এয়া লৈ গৈ আছে, দেখিছে নাই? সি আগতীয়াকৈ আগবাঢ়িছে একদম। এইয়া আমাৰ আলু, এইফালে ধনিয়া আছে, লাই শাক। এইখিনি লাই শাক মই ৰুইছিলোঁ লাইন লাইনকৈ। এতিয়া আকৌ এই খালী যে আছে, এই খালীডোখৰত ৰুম আৰু এইফালে ৰুম। ইফালে ধনিয়া আছে, হ'ল এইবোৰ ধনিয়া বহুত বন গজিছে, এইবোৰ নিয়াব লাগিব। এইফালে কুটিডাল পুতি থৈছে, তাত ৰঙালাও ৰুইছোঁ। এইফালে এই মটৰমাহ মই ৰুইছিলোঁ দুটিকৈ। এইফালে আৰু চব কিবা খাইছে চাগে। আৰু এজেগাত আছে, সেইয়া কোৰ মাৰি আছে। সেইফালে কুৰি আছে, সেইখনো দেখাবলৈ যাম বাৰু। এতিয়া মই লাই পুলিখিনি ৰুই লওঁ আৰু এয়া ৰুই মই গৈ আছোঁ এইখন আলু বাৰী দেখাবলৈ। এয়া চাওক, আলুৰ লগতে বেঙেনা, বিলাহী আৰু ৰঙালাও কৰিছোঁ। এইবোৰ ডাঙৰ হ'লে খাবলৈ পাম আৰু